কোনটো দিশৰ পৰা আহিছিলে? এইটো আপোনাৰ হস্পিটাল চাৰিআলি দিশৰ পৰা। হস্পিটাল চাৰিআলি কি গাড়ী আছিলে? এইটো চিনি নাপাওঁ গাড়ীটো। মানুহ ইয়াত মানুহ আছিলে? মানুহ আছিলে 3জন আছিল, 3জন ভালে আছে। কি ল'ৰা নে ছোৱালী আছে? দুজনী এটা ল'ৰা। কিহত মাৰি পেলাই হ'ল নে ক'ত কেনেকৈ? একোত মৰা নাই আমি দেখাত। মানে দ্ৰুত গতিত আহিছিল? দ্ৰুত গতিত আহিছিল। ক'ত গৈ পৰিছে গাড়ীটো? এইটো আপোনাৰ পুখুৰীত পৰি আছে। পুখুৰীত পৰিছে নিশাৰ ভাগত ন? এইটো নিশা কোন ঠাইটো? এইটো আপোনাৰ সোণাৰীগাঁও পৰে। সোণাৰীগাঁও মানে হস্পিটাল দিশৰ পৰা আহিছিলে? হয় হয়। মানে অতিমাত্ৰা দ্ৰুত বেগত অহাৰ কাৰণে হৈছে ন? সেইটোতো আমি দেখা নাই, কিন্তু মই পাছতহে আহি বহুত দূৰত ছিটিকি পৰিছে গাড়ীখন, গতিকে স্পীড আহিব লাগিব। হয়। আৰক্ষী আহিছে? আৰক্ষী আহিছিল। হয়। এতিয়া মানুহকেইজন ক'ত আছে? এতিয়া চিভিলত লৈ গৈছে। চিভিলত লৈ গৈছে? হয়। চিনাক্ত হৈছে নে ক'ৰ মানুহ? এনেই শুনামতে ছোৱালীটো কোৱা মতে শিলঘাটৰ হয় বুলি কয়। ছোৱালীটো শিলঘাটৰ? হয়। বাকী ল'ৰাকেইজন চিনি পোৱা নাই? নাই চিনি পোৱা নাই। কি গাড়ী আছিলে এখন? এইটো গাড়ীটো চিনি নাপাওঁ কি গাড়ী। বতৰ উল্টা হৈ পেলাই পৰি আছে গাড়ীখন? পদতে হৈ আছে এতিয়া। লাগিব চাব দেই ছাৰ। ঐ চিটত আইনা বেছি আইনা আছে। গাড়ীয়ে ধ্বংস আৰু পইচা ঠিকে আছে মোবাইলটো? ৰ'ব কথাটো। হেল্ল' আমাৰ ঘৰৰ গাড়ী নেকি? নহয়